ছোৱালী হওক মেক্সিমামৰ 100 জনৰ ভিতৰত প্ৰায় 80 জনৰে কি হৈছে কি আজিকালি বুজি নাপাওঁ মানে একদম একো সংস্কাৰ নাই একো ধৰণৰ কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেনেকৈ ভালকৈ নাজানে দাদা নুবোলে ককাইদেউ নুবোলে খুৰা নুবোলে নাম কাৰি মাতে নিজৰকে 15-20 বছৰ বয়সত ডাঙৰ পৰ্যন্ত মানুহক গতিকে আচৰিত আমাৰ ওচৰতে যি কিছুমান আমাৰ গাঁৱত মই মোৰ যিখন গাঁও তাতে দুই এজন নহয় বহুত কেইজনে আছে ভয় লাগে আজিকালি মাতিব ভয় লাগে মানে ধৰক মানে গৈ আছোঁ বাটেদি বোলে এনেকৈ হঠাৎ মাতিছোঁ কেতিয়াবা কিবা চাকাতকৈ কিবা এটা কৈয়ে দিব নেকি তেনেকুৱা এটা অনুভৱ হয় মোৰ আছে মোৰ বন্ধুসকলো আছে সিহঁতৰ কেতিয়াবা আমাৰ মানে আড্ডা হয়তো ধৰক গাঁৱৰ ল'ৰা আমি এতিয়া লকডাউন কাৰণে ঘৰতে আছোঁ আড্ডা হয় আড্ডাত আমি এইবিলাক কথা কেতিয়াবা উল্লেখ হয় মানে যদিও আমি সমনীয়া আমাৰ বয়সটো ধৰক 20-21 বছৰীয়া ল'ৰা কিন্তু আমাৰো কেতিয়াবা এনেকুৱা ধৰণৰ মানে আড্ডাবিলাক হয় মানে আড্ডাত এইবিলাক কথা ওলাইছে আজিকালি ল'ৰা ছোৱালীবিলাক যিটো সময়ত আমি বয়সটো পাৰ কৰি আহিলোঁ আমাকো জোকাইছিল আমাক বহুতে জোকাইছিল বহুতে আমাক বহুত বেয়াকৈ কৈছিল ধমকি দিছিল কিন্তু আমি তেনেকৈ প্ৰত্যুত্তৰ দিব পৰা নাছিলোঁ দৰকাৰ হ'লে কান্দিছিলোঁ আৰু ঘৰত আহি যেতিয়া এইবিলাক কথা কওঁ বোলে এনেকৈ জোকাইছে ঘৰত কোনোদিন সেই ব্যক্তিজনক সেই দাদাজনক সেই খুৰাজনক মানে বেয়া নাপায় মা দেউতাহঁতে বেয়া নাপায় জোকায় আৰু এটা কথা যাক জোকোৱা যায় যাক মানে কোৱা যায় উপদেশ দিয়া যায় তেওঁক ভাল পাইহে কোৱা যায় তাক বেয়া পালে তেওঁক নামাতিলেহেঁতেন তেওঁ নাযায় আৰু তেওঁৰ ওচৰত তেওঁ সেই ল'ৰাটো আহিছে নোচোৱাকৈ গুচি যাম মোৰ গুচি যাম বা যদি মই বেয়াই পাওঁ গতিকে আমাকো তেনেকুৱা হেৰি কৰিছিলে সেই সময়ত কিন্তু আমি কোনো হেৰি কৰা নাছিলে আচলতে তেওঁলোকৰ মৰমৰ এটা ধেমালি আমাৰ লগত আমাক ভাল পায় মৰমৰ ধেমালি কৰিছিল আৰু সেই কথাটো আমি তেতিয়া বুজা পাইছিলোঁ নাপাইছিলোঁ বহুত পিছৰ কথা এতিয়া বুজিছোঁ এতিয়া ফিল কৰোঁ সেইবিলাক অনুভৱ কৰোঁ গতিকে আজিকালি ল'ৰা ছোৱালীখিনি যেতিয়া আপুনি কিবা এটা ক'ব এনেকুৱাকৈ আপোনাক কৈ দিব আপুনি যদি লগৰ এজন থাকে বাহিৰৰ তাৰ লাজ পাই যাব আপুনি কথাটো হয়নে নহয় আপোনালোকে কওক মই যদি আপোনালোকক কিবা ভুল হৈছে মোক ক্ষমা কৰিব কিন্তু মোৰ যিটো অনুভৱটো মই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ মই অলপতে ফেচবুক পোষ্ট এটা লিখিছিলোঁ আপোনালোকে মোৰ যিখিনি ফ্ৰেণ্ড লিষ্টত আছে তেওঁলোকে দেখিছে ফেচবুকৰ পোষ্টটোতো আছে কিন্তু পোষ্টটোতকৈ ভাবিলোঁ মই ভিডিঅ'কে আকাৰে কোৱাটো মোৰ বেছি ভাল হ'ব বেছি সুবিধা হ'ব কথাখিনি যোৱাত মই নাজানো কি মোৰ অনুভৱটো ক'লোঁ গতিকে ঘৰখনৰ অভিভাৱকসকলৰ বৰ এটা ডাঙৰ দায়িত্ব আছে এইটো যে ল'ৰাটোৱে বা ছোৱালীটোৱে যেতিয়া ল'ৰা বা ছোৱালীটোক যেতিয়া এজন ডাঙৰে ক'ব কিবা এটা যে এনেকৈ কি কৈ দিয়ে আচৰিত কুকুৰ তই তেনেকুৱা ধৰণৰ মানে আচৰিত আমি ভাবিবই নোৱাৰোঁ আমি যিসকল এতিয়া দাদা খুৰা বুলি মাতোঁ তেওঁলোকক কয় আমাক কোৱাটো দূৰৰ কথা তেওঁলোকক কয় ক্লাছ 5ত পঢ়া ল'ৰাটোৱে ক্লাছ 6ত পঢ়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে গতিকে আচৰিত মই সেইকাৰণে ভিডিঅ'টো বনালোঁ মানে কি কৰিলোঁ আৰু নাজানো মোৰ ভুল হ'ব পাৰে আপোনালোক ক্ষমা কৰিব গতিকে আৰু বহুত আছে কেতিয়াবা হেৰি কৰিলে ক'ম আৰু গতিকে আজিকালি আচৰিত হৈ গৈছে ভয় লগা হ'ল আজিকালি মাতিবই ভয় লাগে হয়নে নহয় আপোনালোকে কওকচোন কমেণ্টত ধন্যবাদ